हेलो गाइस মই আহিলো স্কুলৰ পৰা আহি পেলাই মই সক ঘৰত আছো মই এতিয়া আপোনাক ব্লগ এটা দেখুৱাম মোৰ নিউ ব্লগত আপুনি দেখিব মোৰ ঘৰটো মানে ভিতৰটো মই আজি নেদেখুৱাও আহক এতিয়া মই আমাৰ বাগানখন দেখুৱাছো হাসি বুলিব আছে এই আসক আহি গলো এজন মানুহে দেখিছে এজন মানুহে আমাৰ মেজিক খৰিবোৰ কাটি আছে মানে সব কাম এয়াকে আছে মানে এতিয়া আহক গাইস আপোনাক মই এবাৰ হাসি বুলিব দেখুৱাছো এবু ককাই মোৰ কাৰণে ৰুই থৈছে আৰু এবু সৰু সৰু হাসি বুলিব দেখিছা নাই এব বাহি আছে মানে বহুত আগৰ পৰা আছে এইটো সব এয়া আমাৰ বাগানখন চাগে এই বাগানখন আমাৰ ঘৰ লগতে লাগি আছে মানে এতিয়া আপোনাক আৰু বস্তুবোৰ দেখুৱাম মই এই বছৰক আমাৰ হাসি বুলি ইয়ালৈকে আছে আৰু ইয়ালৈকে পুৰা আমাৰ এইখন আমাৰ বাগানখন চক এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ বিলাতী বগৰীজোপা চক এয়া চক বগৰীজোপা বহুত মিঠা হয় বগৰীজোপা আপোনাক যদি লাগে তেতিয়া কমেন্টত কৰি দিব মোক আপোনাক মই ডেলিভাৰ কৰি দিম এয়া চক এই দাতাজন দেখিছে নে এই দাতাজনে খৰি ফালি আছে মেজিৰ কাৰণে ফালি আছে আপোনাক এতিয়া দেখুৱাইছো কোনে নিজে ফালিলে বা কোনোবা দাদা সাদাই ফালিলে আপুনি মোক কমেন্টত কৈ দিব এয়া চক ফালি হৈ গ'ল চকে এইটো যে দেখিছে এইটো আমাৰ ভেলাঘৰ আমি ভেলাঘৰ এনেকৈ সাজো আপুনি কেনেকৈ সাজে আপোনাক হেতু কৈ দিব আপুনি আপোনাক সব কথা ক'বলৈকে কৈ আছো মই এতিয়া চক আমাৰ ফুলবোৰ মায়ে ৰুইছিলে এয়া চক আপোনাক মই আৰু দেখুৱাই আছো ফুলবোৰ এইখন চক এই গছজোপাৰ মই নাম নাজানো এইবোৰ চব কাইট গছ মা আজিকালি ইমান কেয়াৰ নলয় সেইকাৰণে বেয়া হৈ গৈছে ফুলকেইটা এইবোৰ চব আমাৰ ফুলবোৰ এইটো আমাৰ হৈছে টম ভিডিঅ'টো যদি ভাল পালে লাইক সাবস্ক্ৰাইব কৰি দিব দেই